তো গাইজ অসীম ব্লগছ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কচি গাঁও আহি পালাক, এতিয়া আমি দৰ্শন ঠেকলৈকে যাই আছোঁ। দৰ্শন ঠেকলৈকে মানে অভিজিত ককলৈকে যাবি? অভিজিত ঠেকলৈ না? অভিজিত ঠেকলৈ নে যাম? তো এতিয়া খানাৰ আয়োজন লিচিছ বনোৱা হৈ গ'ল। লিচিছ মানে কি আৰু সৰু সুৰা খানা, বজাৰ কৰিব গধূলি যাম। এতিয়া দুটা এতিয়া অলপ আয়োজন চলি আছে। কচিকে বুন চাচি আছে চৌকাৰ কাৰণে প্লেচ, আৰু এইভাগে দৰ্শনে বিজুলী কাটি আছে। কিবা কৰে নাজানো, বিজুলী কাটব পাৰিছিলোঁ আৰু এই বুট কাটি আছে। কেনে অনুভৱ? মজা মজা, অলপ ভাগা দিছে ৰ'দত। বঢ়িয়া। এই এইটো অলপ কমকৈ দিবা দিয়ে। তাকে দৈ এই গাইছ, এইটো কিমান দিয়ে চাই লওকচোন। এইটো কিমান দিয়ে? বগা মানুহ কলা পৰিল বয়ে। তই যে কলি বগা মানুহ কলা কৈ দে, তইনো কোন চা আমেৰিকাৰ মানুহ হে? আফ্ৰিকাৰ নিগ্ৰটো আন পায়। অলপ মই চাইছোঁ ৰ'ব, কষ্ট হৈছে। এই গাইছ চাওক চাওক, আমাৰ অসীমে কাম কৰি আছে। দে দে লাগি থাক লাগি থাক। তো এতিয়া খানা নহয়, খানাৰ আয়োজন এতিয়া আমি চাফা কৰি আছোঁ। এতিয়া বাজিল 12টা, কিন্তু দুপৰীয়া ঘৰত ভাত খাব যাম, ৰাতি খানা। তো এতিয়া কৰি আছোঁ, এই গধূলি আহি কিনে ভাতকেইটা খাই কিনে আহি কাম কৰিব ইচ্ছা নাযায়। সেইকাৰণে অলপ সোনকালে এতিয়াই কৰি ল'লোঁ আৰু সেই কৰিম। গধূলি বজাৰ চজাৰ কৰিম, বজাৰ কৰাই নাই, আয়োজনহে কৰিছোঁ, বজাৰ কৰাই নাই না নহয় কচি? হৈ দে আৰু আমি খানাৰ বজাৰো কৰিম আৰু খানাটো খামো। এই গাইছ আমাৰ এটা নতুন কামেলা আহিছে, নমুনা মানে এইটো চাওক চাওক। এতিয়া ইনকা খান পাৰি নাই ন তাই বাকী কাম হ'ল। এতিয়া ৰাতি খৰি আনিব পাৰবাৰ নাই না, সেইকাৰণে এতিয়া খৰি আনি থৈ দিম একেলগে। আজি খৰি আনিব যাওঁ। কি ক এ হাত বদলো দি আমাৰ ঘৰ নহয় এইটো বদলবা কঙা, এই বদলবা কঙা ক'ৰ কি বাৰীত তলা কাঞ্চিহে গাইছ। খৰি আনবা ঘৰত খৰি নাথে, একে আনলিও পৰিৱেশটো ভাল লাগছে, ঠাণ্ডা ঠাণ্ডা। সেইটোৱেতো কথা। খৰি নাই। ঐ জেখনি কেইডালমান বদলিছি হ'ব না খানা আজি? এই জেখনি দি খানা নহকে ইনকে থাকব। আমি খানাৰ চব যোগাৰ কৰিলো। এতিয়া খৰি কেইডাল বেচিলে হ'ল, আহি খাব এই খৰি এইকেইডাল ল। এইকেইডাল খৰি আনছি গাইছ, এইকেইডাল খৰি দি খানা খাব দিয়ক। আৰু আছে চৰি কাটি পুৰা তেল তেলা হৈছাছো। বস্তা দুই বস্তা আহিছে। মিলা চলিটো আমাৰ কামিলা হবা লাগে। আৰু তই ইয়াতে ভিডিঅ' বনাই থাক, হে নকৰবি আকৌ, বহি বহি খাবি। কিয় কৰবা লাগে? বহি বহিয়ে খাম। কৌশিক কং নাকি কৌশিকে নেনি কোনি ৰান্ধনীটো এটা আৰু এটা আগতে যাই আছে। কোনি গম পাবি তো নামটো কি? নামটো কম যাওঁ পিছত। नामটো ইটা ভাজা। ये मुंह से सुपारी निकाल के बात कर रहे बाबा। इसके मुंह में पैदाइशी सुपारी है। ভাবা নাই নামটো, কাৰণ ভাবা নাই ৰান্ধাৰ টাইমত নামটো দিবা লাগিব। ইটা যদি দেওঁ তাৰ মনটো মৰি যাব। নামটো পচন্দ নহ'লি আমি পচন্দ ভাবিব লাগিব না। নামটো পচন্দ নাম দিবা নোৱাৰে ন, ৰান্ধাৰ টাইমত দিব। সেইকাৰণে এই চাই থাকক ভিডিঅ'টো গম পাব। চব আয়োজন হৈ গ'ল, চাফা তাফা কৰিলোঁ, খৰি চৰি আনলাক, আহোঁ আনলাক কৈছোঁ, মই আনা নাই। ই চা ঘামে চামে গা চা নিধ নাকি তই? নাই মই এনে জগন্য। জঘন্য কি নাম আছিল কোহলি জুবিনৰ? মই আৰু আহোঁ যাব আনলাক, আমিও যাওঁ এতিয়া, আমিও যাওঁ। বলক আৰু লগ পাইছোঁ গধূলি 5টাত, এতিয়া যাওঁ। কৈছোঁ গা আহোঁ যাব আছে। তো গাইছ এতিয়া আমি গৈ থাকোঁ আৰু ভাত চাত খাই গা চা ধুই আৰু 5টা মানত ওলাই আহিম আৰু অলপ সময় ধীৰে ধীৰে, হয় না নহয় কৌশিক? হৈ বলক যাই থাকোঁ। বলক যাই থাকোঁ। বেলেগ নহয় ৰ, গাড়ী চাইকেল লৈ আহিছোঁ, গাড়ী চাইডে নহয় মানুহ। তো গাইছ আমি এতিয়া ভাত চাত খাই ওলাই আহিলোঁ। ওলাই অহা দেৰিয়ে হ'ল আৰু ইয়াতে দৰ্শন নাটকালৈকে আহিছোঁ আমি এতিয়া, আৰু আহাক ৰখি আছোঁ। দৰ্শন নাটকালৈ গোটেইকেইটাক আহিবা দিছোঁ, আহিবা দি কিনে ৰখি আছোঁ। আহোঁ আহাই নাই। আহোঁ দুটা ইয়াতে বঢ়িয়াকৈ কথা পাতি আছে। আহোঁ নাহে নাকি? আহোঁ নাহে। আহাক ৰখতে আন্ধাৰে হৈ গ'ল। ইতাকলে বজাৰ কৰা আন্ধাৰে হ'ল। এতিয়া কি কবি? এতিয়া আমি সলকান্তে বাজাৰটো কৰি কিনে খানাটো সলকান্তে খালি ভাল হৈ গৈছে। তই কিবা এটা কৈ দি। তাকেতো এই আহোঁ যাই আছে আগত ৰাস্তা আন্ধাৰ। এতিয়া একো কি দেখা হ'ব, ফ্লাক্স মাৰি কৰি আছোঁ। ইমান আন্ধাৰ হৈ গ'ল। 5টাতে বজাৰ কৰা কথা, আন্ধাৰ হৈ গ'ল। 6টা 6:30 7টা বাজিল। अरे कहना क्या चाहते हो? 3টা টাইম একেলগে নাই কি ক
কথা কওঁ তুমি এই তাকেতো সেইদিনা এনে আছো আৰু 7টামান বাজিলে এটা টাইম হৈছে 3টা কালে হ'ব নোৱাৰে 2টা বাজিব তাক আজি এই নহয় যে ৰখ চাই থাকক আৰু ছাৰ ভাস্কৰ এই 5টাতে বজাৰ কথা এতিয়া কি হ'ল আধাৰ হ'লো দেৰি হ'ব দিয়ক অলপ কিয় ৰাতি 2টা বজামান সমস্যা এটা কথা কওঁ মানে আমাৰ চলিকেইটা অলপ লেজি বুলি ক'লে ডাঙৰে মোক মাৰিব য'ত চব্জি বজাৰ কৰা হ'ল মাংস চলিছে না পুৰা ঠেলাখান লোৱা হৈছে ইতাতে গেলামাল বজাৰ কৰি আছে ফটাফটে কৰিব লাগিব হনাই নেকি কৰি আছে কি কৰলা এই কিবা কানি লৈছি এই পাছত দেখাম দিয়ক একেলগে দেখাম ঐ ইমান মছলা দিয়া মাথা মাছা নেকি না গোটেই দিম এই মা গোটেই দিলি কালি উঠাই পাৰবাৰ নেকি এনেকে দেউতা কি কথা নাখাতে কম বেছি আৰু দিবি মই 8 পেকেট মান দেও 8 পেকেট ই গাইছ সৰু খানা এটাতো পইচা মাৰে গাইছ মাৰাই নাই লগতে আছে খাদৈ খক নাচয় গয়া বিদ্যা গাইছ খাই লৈ জীৱন ঠিকে আছে 7:30 8টা বাজিল বজাৰ কৰি আহিলোঁ ইটাও তাৰমানে হাত চৌকা খান্দাই নাই কৰাহি আনাই নাই খানা খাব 2টা নাবাজি কি হ'ব কওকচোন হা 2টা বাজব না নাবাজে দুটা মই ঘৰক আছোঁ ৰ'ব গাইছ তাৰমানে সেই কি বুলি কয় 5টাতে ওলাই গৈছোঁ না একবাৰ ঘৰৰ কাৰণে এই 8টামান বাজিলে কিনে একবাৰ বোলো ঘৰৰ পৰা আহোঁ ঘৰকলৈকে আহিলোঁ আৰু দেখছি এটা নিবা পঠাইছিলে পিছে দেখছিটো আমাৰ নাই আছিল লেতেৰা হৈ আছে সেইটো নিবা নোৱাৰে সেইকাৰণে বোলো চাই গ'লোঁ সেইকাৰণে যাম গ'লো এতিয়া একেলগে যাই থাকোঁ কৌশিক থাকে ৰাহি এটা লগা আছে ভাস্কৰতো কৌশিক তাতে ৰখি আছে মই একেলগে যাই থাকোঁ এতিয়া কৌশিক একেলগে যাই থাকোঁ ৰ'ব তাতে কিবা কৰাহি লৈ আছে কৰাহিটো লওঁ আৰু যাই থাকোঁ কৌশিক ৰখি আছে ভাস্কৰ আৰু কৌশিক বলক কৌশিক কৰাহি চৰাহি লৈ ওলাই আহিছোঁ আৰু কি ক'ম আৰু জাগা জাগিয়ে বনাই খানা খাওঁ দিয়ক ফাইনেলি লাইট টানা হ'ল এতিয়া চৌকা খান্দি আছে লাইট দিছি হয় চৌকা খান্দি হয় বঢ়িয়া কিবা ক'ব বঢ়িয়াকৈ খানাটো ৰান্ধি হ'ল তাৰপিছত খালি হ'ল ভজন কৰিলি হ'ল এই গাইছ এই কাম কৰিব লাগে দিছি কি ক'ব এই গৰম মাহত পাইছে আৰু আমাৰ খানা প্ৰস্তুতি চলিছে বগলা লাগি গৈছে কাম চাম কৰি উঠি আহোঁ ৰন্ধা আৰম্ভ দিছে কৌশিক আহোঁতে আগত টানাৰ কাৰণে কাপোৰ আনিব যাই কেনে আহিয়ে বনাই দৰ্শনে ৰন্ধা আৰম্ভ দিছে দালি চালি বহবাৰ আহিছে অ' কৌশিক ইমান দেৰি আহিলোঁ ইমান দেৰি হ'ব দিয়ক অলপমান দেৰি কিনো কয় অ' ক'বাই গেম খেলি বহি আছিলে কিমান দেৰি যি অলপ দেৰি হ'লে দোকানত গেল ৰাস্তাৰ পৰা দেখা পাই না ৰান্ধি থাকিলে সেইকাৰণে আৰু কাপোৰ চাপোৰ টানি কৌশিক মজা অ' বিজিত গা ধুইছা নেকি ঠিকে আছে একদম ব্যৱস্থা হৈ গৈছে এই তোৰ নিচিনা হিপি গাছ নহয় ন গাজি নুঠব কথা ক'বা ৰান্ধবা নাজবি আৰু আঞ্জাত নিমখ নেদিলেও হ'ব আঞ্জাত নিমখ নেদিলেও হ'ব তই ইহঁতে ৰান্ধবা গেলি নাই মাংসত মই নিমখ দিছে তাকেতো এই মাৰ জলদি আৰু তোৰ আঞ্জাত নিমখ নেদিলেও এই যি ঘামে আছে তাতে এক টোপ পৰিলে নিমখ হ'ব চেপ কি চেপ ডাঙ্গাওয়ালা ডাঙ্গাওয়ালা নেকি বেটালদাৰ কপি কৰছা ইয়েস বেটালদাৰ ফাৰ্ষ্ট কপি বঢ়িয়া এই এটা দৌৰ ৰান্ধনীক লাগে দিছোঁ দক আইটেম বহুত খান কিন্তু এতিয়ালৈকে দালি খানে হোৱা নাই ইটাই বইল কৰবা দিছি হয় নাই মাংস বহাই নাই আলু ভাজা উঠাই নাই আলু ভাত বহা দূৰৰ কথা 12টা এটা 2টা বাজব আৰামত বাজব মাংস ইটাই বহব যা জগল কৰছি কি কৰছি চাওঁ মাংস অ' বিজিত কি কৰছা এই জ্বালা কাটি আছো ইটাহে এইকেইটা মানে বঢ়িয়াকৈ সেই কৰি লৈছা নেকি ভাগ কৰি লৈছা যাতে বনাওঁতে কষ্ট নহয় মোৰ মই বনাব লাগিব না তুই ৰ ঘাম চাম ওলাই আছে নেকি আৰু ভাই ঘাম চাম ওলাই আছে নেকি কামটো উলব দেচোন বেয়া লগা ঘামটো মুচি আহিবি নহ'লে নিমখ নেদিলেও হ'ব মজা
এই জুবিনদাৰ কিবা চাই আছো ৰ জুবিনদাৰ য়েছ বঢ়িয়া জয় জুবিনদা জয় জুবিনদা দালি হৈছি ভাজি হৈছি আৰু এই মাংস যা জগল কৰি আছে নাই আৰু এই ভাত বহে দিছি আমাৰ ছাৰে অনুভৱ কেনে বঢ়িয়া মজা না ভাত চাত আজি হ'ব না খ গুটি হৈছে কেইটা মাংস খান বনাই নাইছো মাংস হৈছে হৈ আছে কেইটামান বাজব দুটা দুটা মই কৈছিলোৱে গাইছ দুটা বাজবয়ে আমাৰ ৰান্ধনীয়ে কৈছিল দুটা বাজব বুলি খাই লৈ আৰু 3টা বাজব তক আজি দে আৰ ভাস্কৰ কিবা কবি আৰু পলো হৈছি ই গাইছ পলো হৈছি ই গাইছ পলো হৈছি তুই কিবা কবি কম কি কিবা তো গাইজ আমাৰ ভাজি হৈ গ'ল ফাইনেলি দালি হৈ গৈছে মজা ইটা আৰু হৈছি দক লাইনে গেছি চবে ফ্লাগ জ্বলৈছি ৰান্ধনীৰ নামটো অভিজিত কোৱা নহ'ল কি নাম ল'বি ইটা নামটো যি দিয়া যি দিয়া চেপ ডাঙাৱালা দি দিওঁ নেকি বেতাল তাৰ কপি 2.0 বেতাল তাৰ কপি দিলি কেনে হ'ব বেয়া নহয় বেতালালত মই মোক মাতব তো ৰান্ধবা মই যামতো বেতালালত তই বেতাল তাৰ ধৰি হ'ব নোৱাৰা দে এই পুৰা চেপ ডাঙাৱালাৰ কপি কেৱল ওপৰত হাফ পেণ্টটো নাই এই হাফ পেণ্টটো মাৰি ল'লি টেনচনে নাছিল অভিজিত হাফ পেণ্ট এটা লৈ আহ ফাইনেলি খাবা হৈ গেলো কচি কেনে হৈছি মজা হৈছে আঞ্জা দিয়া নাই যাওঁ ইংকে কম দে গাইছ খাই লৈ উঠি লগ পাই আছো ৰ তো আজি মানে ভিডিঅ'টো এইখিনিয়ে খানা খানা খোৱা হৈ গ'ল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় আই অসম